মই এতিয়ালৈকে ৩৫০০ টকা পালোঁৱেই চাওক মই মাত্ৰ 11জন মানুহক শ্বেয়াৰ কৰিছোঁ তেওঁলোকে এই এপটো ডাউনলোড কৰিছে আৰু মই ৩৫০০ টকা পালোঁৱেই মই বেক মাৰি দেখাই দিছোঁ চাওক 500 টকাকৈ মোৰ অফাৰ আহি আছে এজন মানুহক শ্বেয়াৰ কৰিলে 500 টকাকৈ অফাৰ আহি আছে আপুনিও যদি মোৰ লিংকৰ পৰা এপটো ডাউনলোড কৰে আপুনিও কাৰোবাক শ্বেয়াৰ কৰে আপুনিও এজন মানুহক শ্বেয়াৰ কৰিলে 500 টকাৰ পৰা 5000 টকালৈকে পাব এই এপটো বিশেষকৈ মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত নিফটি 50 আপোনাৰ ডিজিটেল গ'ল্ড বাই কিনিব পাৰে ভাৰত চৰকাৰৰ সেবিয়ে এই এপটো কণ্ট্ৰোল কৰে সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াই এইটো এপ কণ্ট্ৰোল কৰে আপোনালোকে যোনটো 500 টকা পাব সেই পইচাটো কেনেকৈ আহিব মই দেখাই দিছোঁ য়েষ্টাৰডে চাওক এইটো আপোনাক দেখাই দিছোঁ য়েষ্টাৰডে এনেকৈ মেইল আহিব আপোনাৰ এজ প্ৰমিছ হাৰ্ড আ ভাউচাৰ কোড এইটো মোৰ ভাউচাৰ কোড অফ ইউৰ ৰেফাৰেল ৰিৱাৰ্ড ৱৰ্ড 500 টকা এইটো ৰিডিম কৰিব পাৰে দেখিছেনে এনেকৈ মোলৈ চাওক কিমান মেইল আহিছে এই দুটা মেইল আহিলে আৰু কেইবাটাও মোলৈ মেইল আহি আছে 500 টকাকৈ মেইল আহে এইটো মই ৰিডিম অলৰেডি কৰিলোৱেই এইটো ভিডিঅ'ৰ কমেণ্টতে আপোনালোকে যাব এনেকৈ এই এপটোৰ লিংক পাই যাব আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব কিয়নো কাৰোবাৰ ৰেফাৰ লিংকৰ জৰিয়তে এই এপটো আপুনি ডাউনলোড কৰিবই লাগিব কিয়নো এইটো এটা কমপ্লিট ৰেফাৰেল প্ৰগ্ৰেম হয় যদি কমেণ্টতো এই এপটোৰ লিংকটো নাপায় তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰতে এনেকৈ আপোনালোকে ৰেফাৰ আইডিটো পাই যাব গুগল প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰিব আৰু মোৰ ৰেফাৰ আইডিটো বহাই দিব আপোনালোকে চাব পাৰে গুগল প্লে ষ্ট'ৰত মই আপোনালোকক দেখাই দিছোঁ এইটো 10 মিলিয়ন মানুহে এইটো এপ ডাউনলোড কৰিলে অলৰেডি আপোনালোকে চাব পাৰে 10 মিলিয়ন মানুহে এইটো এপ ডাউনলোড কৰিলে 6 লাখ ইয়াৰ 30,000 ৰিভিউ হয় 4.3 ইয়াৰ ৰেটিং হয় কিমান ভাল এপ হয় আপোনালোকে তেতিয়াহ'লে চিন্তা কৰক আৰু পইচা ইনকাম কৰা ষ্টাৰ্ট কৰি দিয়ক এইটো ভিডিঅ' কমেণ্টৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰক নহ'লে কমেণ্টটো যদি এপটো পোৱা নাই ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক আৰু ভিডিঅ'টোৰ ওপৰত যে ৰেফাৰ আইডিটো দেখি আছে এপটো খোলোতে সেই ৰেফাৰ আইডিটো বহুৱাই দিয়ক থেংক ইউ